গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ, জুই বনোৱা ছাগলী মাংস। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি তেল দি ল'লোঁ কেৰাহীত। যিহেতু কেৰাহীখন অলৰেডি গৰম হৈ আছিলে, গতিকে তেলখিনি গৰম হওঁতে বৰ বেছি টাইম নালাগিল। ইয়াত আমি দি দিম এতিয়া পিঁয়াজখিনি। অলপমান লৰাই ল'ম। ইয়াত অলপমান নিমখ দি দিছোঁ, যাতে পিঁয়াজখিনি পটককৈ সিজি যায়। এয়া প্ৰায় পিঁয়াজখিনি সিজিছে, আৰু বিশেষকৈ জুইত বনোৱা মাংসৰ টেষ্টে বহুত বেলেগ হয় ন। এয়া আদা নহৰু পেষ্ট অলপ দি দিছোঁ। আপোনালোকে বাৰু জুইত বনোৱা মাংস খাই ভাল পায়নে? জনাবচোন কমেণ্ট বক্সত। এয়া মাংসখিনি দি ল'লোঁ। মাংসবোৰ বেছি লোৱা নাই, যিহেতু আমি মানুহ 3জন, গতিকে মাংসৰ পৰিমাণটো কম। আলুখিনি দি দিলোঁ। প্ৰায় সিজিছে। ইয়াত এতিয়া নিমখ, সোৱাদ অনুযায়ী নিমখ, হালধি দি ল'লোঁ অলপমান। এয়া অলপমান আদা নহৰু পেষ্ট থৈ দিছোঁ, সেইখিনি পাছত দিম বুলি, গতিকে এতিয়া সেইখিনি দি দিছোঁ। কেমেৰা কোৱালিটিটো বৰ ঠিক নহয়, গতিকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। ট্ৰাই কৰিম আগলৈ ভাল কৰিবলৈ। বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ ইয়াত। আৰু অলপমান বিলাহী মিক্সিত মাৰি থৈ দিছিলোঁ, সেইখিনি ইয়াত দি দিলোঁ। ইয়াত বৰ বেছি মছলা আমি ব্যৱহাৰেই কৰা নাই। আদা নহৰু পিঁয়াজ জলকীয়া সেয়াই। এতিয়া এইখিনি অলপ সিজিবলৈ দিম। ইয়াত এতিয়া অলপমান পানী দি দিছোঁ, যিহেতু ভিডিঅ'টো বৰ বেছি দীঘল কৰা নাই। দীঘল কৰিলে আপোনালোকেও আমনি পাব, গতিকে ভিডিঅ'টো দীঘল নাই কৰা। ইয়াত পানীখিনি দি এতিয়া অলপ উতলিবলৈ দিম। যিহেতু আলুখিনি বা মাংসখিনি আমাৰ সিজিলেই, যথেষ্টখিনি টাইম হ'ল। এতিয়া অলপমান সিজি লওক এইখিনি। কালাৰটো বৰ ঠিক দেখা নাই, যিহেতু মছলা ব্যৱহাৰ কৰা নাই। এয়া আমাৰ মাংস হৈ গ'ল। গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।